दिनै फोसावबाय हायार सेकेन्डारि जोबथा आनजादनि फिथाइ। बिगियान आयदायाव आसामनि गेजेरावनो सेथि मासि आवग्रिनो हादों तामुलपुर जिल्लाया। आसामनि गेजेरावनो बिगियान आयदायाव सेथि मासि आवग्रिनो हानायखौ लानानै जिल्लानाङै रंजानायजों बुंफबदों तामुलपुर जिल्लाया। तामुलपुर जिल्लानि गणेशन गोजौसिन गेजेर फरायसालियाव बिगियान आयदायाव 100% उथ्रिनो हादों। बिगियान आयदायाव 4 स्टार, सेथि थाखोआव 40 आरो नैथि थाखोआव 29 गासै 100% उथ्रिनायनि जौखोन्दोजों मुंदांखा जानो हादों। আমি আজি যি ৰিজাল্ট পালোঁ হাই ছেকেণ্ডেৰী ছেকশ্যনৰ বিজ্ঞান শাখাত আমি গুৰুচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় 100% উত্তীৰ্ণ হ'বলৈ আমাৰ সক্ষম হৈছে। কলা শাখাত আমাৰ 83% আৰু ভোকেশ্যনেল যিটো ষ্ট্ৰীম আছে তাতো আমাৰ 100% আমাৰ উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত আমাৰ মুঠ 69 কেণ্ডিডেট আছিল। তাৰে 69 কেণ্ডিডেটৰ ভিতৰত 40 ফাৰ্ষ্ট ডিভিজন পাইছে, 4টা ষ্টাৰ পাইছে আৰু 29 ছেকেণ্ড ডিভিজন পাইছে। আৰু আৰ্টছত আমাৰ 14টা ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ভোকেশ্যনেলটো আমাৰ এজন ল'ৰা ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আৰু মই এই চেগতে আমাৰ এই বিদ্যালয়ৰ এই যিটো ৰিজাল্ট 100% বিজ্ঞানৰ ৰিজাল্ট, মই প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী উপাধ্যক্ষ সকলোকে মই ছাত্ৰ ছাত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আমাৰ বিদ্যালয়খনলৈ যি সুনাম কঢ়িয়াই আনিলে তাৰ বাবে মই কৃতজ্ঞ হৈছোঁ আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ। ষ্টেন থাকিলে ভাল আছিলে, এটা লক্ষ্য কৰি লয় ছাত্ৰ ছাত্ৰীসকলে, কিন্তু লাহে লাহে ষ্টেন ছিষ্টেমটো আমাৰ এটা মানে উঠোৱাৰ পৰিকল্পনা কৰি আছে। আমাৰ যিটো নিউ এডুকেশ্যন পলিচি আহিছে তাত গ্ৰেডিং ছিষ্টেম থাকিব, ষ্টেন ছিষ্টেম নাথাকিব। যেনেকৈ CBSE গ্ৰেড ছিষ্টেম থাকে ঠিক তেনেকুৱা হ'বলৈ গৈ আছে। গতিকে তেতিয়া মানসিক চাপটো নাথাকে ছাত্ৰ ছাত্ৰীৰ, কোনোবাই বহুত পাব, কোনোবাই বহুত কম পাব, সেই মানসিক চাপটো তেতিয়া নাথাকে। গতিকে আমি এটা সুস্থ পৰিৱেশ আহিব বুলি মই ভাবোঁ ষ্টেন নাথাকিলে। আৰু ষ্টেন থাকিলে কি হয়, প্ৰাইভেট বিদ্যালয়ৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ষ্টেন কৰাৰ বিনিময়ত আমাৰ চৰকাৰী বিদ্যালয়বিলাক সাংঘাতিক বেয়া এটা মানে ইমেজ এটা প্ৰভাৱ পৰে। গতিকে আমি ভাবোঁ যে এইটোৱে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি এটা সঠিক বা পজিটিভ দিশলৈ লৈ যাব বুলি মই আশা ৰাখিছোঁ। আৰু আমি এই চেগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ত আমি যি ৰিজাল্ট হৈছে এইটো আমি সাংঘাতিক ধৰণে কষ্ট কৰিব লগা হৈছে। আমাৰ বিদ্যালয়ত প্ৰায় 18টা পোষ্ট খালী আছে এতিয়া। ডেমনষ্ট্ৰেটৰ নাই, ছায়েন্সৰ বিয়াৰাৰ নাই, এইফালে BSc শিক্ষক নাই। তাৰ মাজতো যে আমি এইখিনি ৰিজাল্ট কৰিব লগা হ'ল, এইখিনি আমি ছাত্ৰ ছাত্ৰীৰ এটা নিজস্ব মানে চেষ্টা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ চেষ্টা বিনিময়তে আমি হোৱা বুলি আমি ক'ব পাৰোঁ। চৰকাৰক আমি বিশেষ নাই, চৰকাৰৰ যিটো এপইণ্টমেণ্ট পলিচি আছে এইটো বহুত লেজি হয়। এজন টিচাৰ পোষ্ট খালী হোৱাৰ পৰা এপইণ্টমেণ্ট পোৱালৈকে কমেও 3-4 বছৰ লাগি যায়। আমাৰ ইয়াত আপুনি আচৰিত হ'ব যে 2016ত যি পোষ্ট ভেকেণ্ট হৈছিল বড়ো মাধ্যমত, আজিলৈকে সেই পোষ্ট মানে ফিল আপ হোৱা নাই। এজনো হিন্দী শিক্ষক নাই বড়ো মাধ্যমত। অসমীয়া মাধ্যমত বিজ্ঞান শিক্ষকৰ অভাৱ আছে। মই বিজ্ঞান শাখাৰ কথা ক'লোৱে, বড়ো MLৰ বিষয় শিক্ষক নাই, ৰসায়ন বিজ্ঞানৰ বিষয় শিক্ষক নাই, মই নিজে ক্লাছ ল'ব লাগে। গতিকে আমি যিমানখিনি আশা কৰিব পাৰোঁ আমি কষ্ট কৰি পাইছোঁ, আৰু হয়তো আমাৰ ইয়াত ভাল কৰা এটা সুযোগ থাকিলেহেঁতেন যদি আমি গোটেইখিনি ষ্টাফক আমি পালোঁহেঁতেন। আমাৰ ইয়াত এনৰলমেণ্টো যথেষ্ট বেছি, প্ৰায় 1400 ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে বড়ো মাধ্যম কলা শাখাত। আৰু দুখৰ বিষয়ে মই এটা এই চেগতে মই ক'বই বিচাৰিছোঁ যে আজিকো পৰ্যন্ত আমাৰ কলা শাখাটো চৰকাৰীকৰণ নহ'ল। কলা শাখাৰ আমাৰ ৰিজাল্ট সদায় ভাল, প্ৰায় 245জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ 83% তেওঁলোকে উত্তীৰ্ণ হৈছে, অথচ তেওঁলোকৰ চাকৰিকেইটা আজিলৈকে নিয়মীয়াকৰণ নহ'ল। এইটো এটা আমাৰ কাৰণে এটা ৰহস্যৰ আৱৰ্তন। বিভিন্ন কৰ্তৃপক্ষ, বিভাগীয় মন্ত্ৰী, বিভাগীয়ক আমি নিবেদন জনালোঁ, কিন্তু আজিলৈকে আৰ্টছ ষ্ট্ৰীমটো মানে আমাৰ চৰকাৰীকৰণ নহ'ল। সেইটো আমাৰ বিদ্যালয়ৰ কাৰণে আটাইতকৈ মানে নিগেটিভ এটা আমাৰ মানে বিষয়। গতিকে মই দাবী কৰিম যাতে চৰকাৰে আমাৰ এই বিদ্যালয়খনৰ প্ৰতি এটা সুদৃষ্টি আগবঢ়ায়। অন্ততঃ আমাৰ বিজ্ঞানৰ শিক্ষকৰ পদকেইটা যদি পূৰণ কৰি দিয়ে, ডেমনষ্ট্ৰেটৰকেইটা যদি এপইণ্টমেণ্ট দিয়ে, তেতিয়াহ'লে আমি ইয়াতকৈ আৰু উন্নত ৰিজাল্ট কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ। इंराजि आयदानि सासे लोगो फोरोंगिरिनि गोनांथि जादों। चिरां जिल्लानि बेंटलाव थानाय मोनसिन 14 इंलिश स्कुल बाथौ मिसनाव एसिस्टेन्ट इंलिश टिचारनि गोनांथि जादों। जायफोर फोरोंगिरि मावनो गोसो गुदुं बिथांमोनहा इंराजि फोरोंगिरि मासिनि थाखाय आर'ज खालामनो हागोन। बिनायसाया इंराजि आयदायाव मेजर लानायजों लोगोसे MA नङाब्ला BA उथ्रिनाय जानांगोन, लोगोसे BEd नङाब्ला DLEd कर्स लानाय जानांगोन। फोरोंनायनि रोंगौथि थाखानाय आरो इंलिश मिडियाम स्कुलनि बिनायसाखौ गिबिसिनै खाबु होनाय जागोन। दानबान्थाखौ फरायसालि सामलाय आफाद एबा SMCनि नेमखान्थि बायदियै सावरायनायनि गेजेरजों थि खालामनानै होनाय जागोन।
गनायजाथाव बिनायसाफोरा गावनि रोखा फोरमायथिजों आर'ज बिलाइखौ 7002873919 मबाइल नम्बरनि गेजेरजों WhatsApp एपआव दैथायहरनो हागोन। सायख'जानाय एबा थिसनजानाय फोरोंगिरिया स्कुल केम्पासनि सिङावनो थानांगोन। बांसिन रोखायै मिथिनो थाखाय बाथौ मिशन कमिटिनि नेहाथारिजों 9101545633 मबाइल नम्बराव फोनांजाब खालामनो हागोन।